Hey guys, welcome back to the channel. মোৰ নাম সঞ্জীৱ শৰ্মা আৰু আপোনালোকে চাই আছে স্মাইল আছাম দ্য নলেজ। চ' আজি আহিলোঁ ৰাতিপুৱাই আপোনালোকৰ ওচৰলৈ আৰু আজি মই একচুৱেলি কিছুমান নিয়ম আৰু কানুনৰ বিষয়ে ক'ব আহিছোঁ। নিয়ম কানুন বুজি হয়তো পোৱা নাই। চাওক, একদম চিম্পল কথা। আমাৰ যেনেকৈ ভাৰতবৰ্ষত কিছুমান ৰুল আছে, ৰেগুলেশ্যন আছে। আপুনি যেতিয়া বাইকখন চলাই যোৱাৰ সময়ত যদি লাইচেঞ্চ নাথাকে আপুনিতো পইচা দিবই লাগে, ফাইন কাটিবই লাগে। ঠিক তেনেকুৱা ৰুল ৰেগুলেশ্যনৰ কথা মই ক'ব আহিছোঁ, কিন্তু ভাৰতৰ নহয়। মই ক'ব বিচাৰিছোঁ আপোনাক ভাৰতৰ বাহিৰত থকা কিছুমান এনেকুৱা ৰুল, যিকেইটা ৰুল আপুনি জানিলে হয়তো হাঁহিব লাগিব বা কান্দিব লাগিব। খুব মানে কি জমনি টাইপ হয়। চ' মই বেছি দীঘলীয়া নকৰোঁ, অতি সৰুভাৱে আপোনালোক ক'ব বিচাৰিছোঁ। ৰমজান মাহত আপোনালোকে যদি ডুবাইত যাই আছে বা ডুবাইত আছে, তেতিয়াহ'লে আপুনি পাব্লিক প্লেচত একো নাখাব। বা যদি আপুনি বহুত খোৱা টাইপৰ এজন ব্যক্তি হয়, আপুনি যদি কিবা দেখিলে থাকিব নোৱাৰে, খাব লগাত পৰে, ঠিক তেনেকুৱা হ'লে আপুনি ডুবাইত সেইটো কৰিব নোৱাৰে। পাব্লিক প্লেচত ৰমজান মাহত আপুনি কোনো এটা বস্তু খাব নোৱাৰে। যদি আপুনি খায়, তেতিয়াহ'লে আপুনি হয়তো জেললৈ যাবলগীয়া হ'ব পাৰে বা ফাইনো ভৰিবলগীয়া হ'ব পাৰে। কাৰণ ইছলাম ধৰ্মী লোকসকলে এই মাহটো তেওঁলোকে পবিত্ৰ মাহ হিচাপে ভাবে আৰু সেয়েহে তেওঁলোকে ৰোজা ৰাখে। চ' সেইকাৰণে আপুনি ডুবাইত গ'লে একো বস্তু পাব্লিকলি খাব নোৱাৰে। এতিয়া মই আন এটা আপোনালোকক ৰুলৰ কথা ক'ব আহিছোঁ, মানে যিখন পাকিস্তান আৰু ডুবাইত সেই ৰুলটো ফ'ল' কৰে। চাওক, আপোনালোকৰ ভেলেণ্টাইন ডে আপোনালোকেতো চেলিব্ৰেট কৰে, আপোনালোকৰ পাৰ্টনাৰক গোলাপ ফুলটো দিয়েই, আমি সকলোৱে জানো। কিন্তু যদি আপুনি ডুবাইত থাকে বা পাকিস্তানত থাকে, আপুনি তেনেকুৱা কৰিব নোৱাৰে। চাওক, যদি আপুনি এটা গোলাপ ফুল দিব যায়, গোলাপ ফুলটোতো ল'ব, কিন্তু গোলাপৰ কটাইৰেহে আপোনাক হয়তো কোবাব পাৰে উল্টা কৰি তাতে। কাৰণ ডুবাই আৰু পাকিস্তানত ভেলেণ্টাইন ডে বেন আছে। তাতে বোলে আপুনি যদি ভেলেণ্টাইন ডেৰ যিবিলাক কাৰ্ড ওলায়, সেই কাৰ্ডবিলাক যদি আপুনি পাৰ্চেছ কৰে বা আপুনি দিয়ে, সেইটো ইলিগেল বুলি মানি লয় আৰু আপুনি জেলত যাবলগীয়া হ'ব পাৰে। এতিয়া খুব গৰম, আৰু আপুনি যদি গৰমত আমাৰ গুৱাহাটীৰ চিটি বাছত যায়, খুব কাজিয়া কৰে ন পাব্লিকত। 1 টকা এটাৰ কাৰণে পাব্লিকৰ মানে কণ্ডাক্টৰৰ লগত কাজিয়া কৰে, বা আপোনাক যদি কিবা এটা ঠেলা হেঁচা লাগে, লাগি গ'ল কাজিয়া। চ' মই ক'ব আহিছোঁ, যদি আপুনি অষ্ট্ৰেলিয়াত থাকে, অষ্ট্ৰেলিয়াৰ ভিক্টৰিয়াত এনেকুৱা এটা ৰুল আছে, তাতে আপুনি পাব্লিকলি কাকো বেয়া কৰি ক'ব নোৱাৰে, কিবা আপুনি কাজিয়া কৰিব নোৱাৰে। যদি আপুনি কাজিয়া কৰে, আপুনি 6 মাহলৈকে হয়তো জেলত যাবলগীয়া হ'ব পাৰে, বা আপুনি ফাইন, এটা মোটা অংকৰ ফাইন দিবলগীয়া হ'ব পাৰে। হেডছ অফ এই ৰুলটোৰ কথা জানি, কিয়নো এইটো ৰুল সঁচাকৈ লাগে। কাৰণ আমাৰ পাব্লিকত কিহৰ কাৰণে কাজিয়া কৰিব লাগে? কোনো কাজিয়া কৰাৰ দৰকাৰ নাই, চবে ভালদৰে চলিব লাগে। কিন্তু অষ্ট্ৰেলিয়াৰ যিটো সেইটো ৰুল বনাইছে, খুব ভাল ৰুল হয়। আন এটা ৰুল, খুব ভাল লগা ৰুল, আৰু মই ভাবোঁ সেই ৰুলটো আমাৰ ভাৰতত লাগে। চাওক, যদি আপুনি ইটালীত থাকে বা ইটালীত যাব বিচাৰে, তাতে কি হয়, আপুনি পাব্লিকলি কেতিয়াও মুখখন বেয়া কৰি বা আপুনি দুখত যাব নোৱাৰে। কাৰণ তাতে যদি আপুনি পাব্লিকত ওলায়, আপোনাৰ মুখত এটা হাঁহি লৈ ওলাব লাগিব। কাৰণ তেওঁলোকে এইটো ভাবে যে যদি আপোনাক দুখত দেখা পায়, আৰু 10জনে আপোনাক দেখা পাই দুখী হ'ব। চ' সেইটো কাৰণে কি কৰে, আপোনাৰ মুখত এটা হাঁহি লৈ যাব লাগিব। আপোনাক যেতিয়া হাঁহি দেখা পাব আপোনাৰ মুখত, তেতিয়াহ'লে যিবোৰ বেয়া লগা মন থাকে, মাইণ্ডত আহি থাকে সেই মানুহবোৰ, তেওঁলোকৰো মাইণ্ডবোৰ ভাল হৈ পৰিব। চ' এইটো এটা খুব ভাল লগা ৰুল, আৰু মই এপ্ৰিচিয়েট কৰোঁ এই ৰুলটো। আৰু আপোনালোকে এটা জমনি বা ফূৰ্তি টাইপ এটা ৰুল শুনিব বিচাৰে নেকি? অ'কে, মই কৈ আছোঁ। চাওক, যদি আপোনালোকে ছুইজাৰলেণ্ড যাই আছে, তাতে আপোনালোকে ৰাতি 10টা বজাৰ পিছত লেট্ৰিন যাব নোৱাৰে। কাৰণ তেওঁলোকৰ গভাৰ্মেণ্টে এইটো এটা ৰুল কৰিছে যে যেতিয়া ৰাতি 10টা বজাৰ পিছত সকলোৱে শুই যায় আৰু লেট্ৰিনত গ'লে ফ্লেছ ইউজ কৰে, তাৰ ফলত নইজ পলিউশ্যন হয়, আৰু যিসকল কাষৰ মানুহ থাকে তেওঁলোকৰ টোপনি বেয়া হ'ব পাৰে বা ডিষ্টাৰ্ব হ'ব পাৰে। চ' সেইটো কাৰণে আপুনি ৰাতি 10টা বজাৰ পিছত কোনো ধৰণৰ ফ্লেছ ইউজ কৰিব নোৱাৰে। যদি কৰে, যদি ধৰা পৰে, আপুনি ফাইন ভৰিব লাগিব বা জেলতো যাবলগীয়া হ'ব পাৰে। আৰে ভাই, লেট্ৰিনত গ'লেও জেলত যাব লাগিব? চৰিত, কিন্তু এইটো মই মানিছোঁ, নইজ পলিউশ্যনৰ কাৰণে তেওঁলোকে এটা ভাল পদক্ষেপ লৈছে। চ' সেইটোতো এপ্ৰিচিয়েট কৰোঁ। যদি ছুইজাৰলেণ্ড যাই আছে, ৰাতি নাখাব, আৰু নোখোৱাকৈ আৰু ব্যৱস্থা কৰি দিব। আৰু যদি লাগেও,
ব্যৱস্থা কৰিব আপোনালোকে বেলেগ বেলেগ। চ' কি ক'ম আৰু এইখিনি আছিলে, অলপ ট্ৰাই কৰিছিলোঁ আপোনালোকক আমাৰ ভাৰতৰ বাহিৰৰ কিছুমান দেশৰ অদ্ভুত অদ্ভুত নিয়মৰ কথা ক'বলৈ। যদি আপোনালোকৰ কথাখিনি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। অৱশ্যে আপোনালোকে বহুতে মোক মোৰ ভিডিঅ'ত লাইক কৰে, চ' থেংক ইউ ছ' মাছ। আৰু মই বিচাৰোঁ আপোনালোকৰ পৰা কমেণ্ট, যদি আপোনালোকৰ কিবা ছাজেশ্যন থাকে, ধৰি লওক এনেকুৱা এনেকুৱা ফেক্টৰ ওপৰত যদি বনাব লাগে তেতিয়াহ'লে ক'ব, মই অকণমান ট্ৰাই কৰিম তাৰ ওপৰত ক'বলৈ। আৰু কি কৰিম, চেনেলটো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে, কাৰণ মই এনেকুৱা ধৰণৰ কিছুমান ফেক্ট আৰু নলেজৰ ওপৰত বেছ কৰিয়ে মই বনাবলৈ ট্ৰাই কৰি আছোঁ, ক'বলৈ ট্ৰাই কৰি আছোঁ। আৰু লাষ্টত কি কৰিব, যদি মোৰ কথাখিনি ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে যদি বিচাৰে বেলেগকো শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত। আৰু আজিলৈ এৰিছোঁ, আপোনালোকৰ বহুমূলীয়া টাইমখিনি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। চ' সঁচাকৈ আপোনালোকৰ লগত কথা পাতি মোৰ বহুত ভাল লাগে। চ' আজিলৈ এৰিছোঁ, বাই বাই। আহিছোঁ এটা সময়ত নতুন এটা ভিডিঅ'ৰ সৈতে। টেক কেয়াৰ, বাই বাই।